স্কুটিখন ঘৰত অনাৰ পিছদিনাখনে আমি খতৰা মন্দিৰত গৈছিলোঁ পূজা কৰিবলৈ। সকলোৱে যায় এনেকৈ গাড়ী লৈ খতৰা মন্দিৰত পূজা কৰিবলৈ আশীৰ্বাদ ল'বলৈ। হাই এভৰিৱান, গুড ইভিনিং। আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল হিমাদ্ৰি ৰাজবংশী এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এতিয়া আবেলিৰ 4:30মান বাজিলে আৰু আমি যাব ওলাইছোঁ দোকানত। বাবু আৰু মই ভাবিলোঁ অলপমান বজাৰ কৰি আহোঁ। বজাৰ বহুত বেছি নাই, দুটামান বস্তু আনিব লগা আছে আৰু হাজবেণ্ডৰ ৰিচাৰ্জ দিব লাগে, তো মই তেনেকৈ যাওঁ এতিয়া দোকানত। ভাবিলোঁ আৰু ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। আৰু সদায় ভাবোঁ ভিডিঅ' বনাম আৰু আপলোড কৰিম, দিম। ইউটিউব চেনেলটো ৰেগুলাৰ চলাই যাম, কিন্তু বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু এইকেইদিন ইমান গৰম, একদম ভিডিঅ' বনাবলৈ একেবাৰে ইচ্ছা নাযায়। সেইকাৰণে গৰমৰ কাৰণে ভিডিঅ' বনা নাই আৰু এয়া চাওক, কাপোৰ কানি একদম লেতেৰা হৈ আছে। আপোনালোকে সেইবিলাক মন নকৰিব, কাৰণ মই ইমান কাপোৰ ভাল কৰি থৈ দিওঁ, তাৰমানে আৰু ল'ৰাই আহি পেলাই কাপোৰখিনি চব লেতেৰা কৰি থৈ দিয়ে। আৰু এতিয়া সি উলিয়াইছে এটা নাগাৰা, ভগা নাগাৰা এটা উলিয়াইছে আৰু এইটো সি খেলি আছে। এতিয়া সি নাগাৰা বজাই থাকিব আৰু মোৰ লগত সি দোকানত যাব যেনিবা। এতিয়া মই ওলোৱা সময়খিনি আকৌ সি এনেকৈ খেলি আছে। তো ঠিক আছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক। আৰু মই দোকানৰ পৰা আহোঁ আৰু যাওঁতে চাওঁ আপোনালোকক দেখাব পাৰোঁনে নাই, কাৰণ স্কুটিখন নতুন লৈছোঁ, নতুনকৈ চলাব পৰা হৈছোঁ অলপমান। আৰু তেনেকৈ ভিডিঅ'টো বনাব পাৰোঁনে নাই মোবাইলটো লৈ ট্ৰাই কৰি চাম বাৰু। আৰু আজি নোৱাৰিলেও বেলেগ এদিন দেখাম আৰু কি স্কুটি ল'লোঁ আপোনালোকক দেখাম, যিহেতুকে বহুদিনৰ মূৰত আপোনালোকক লগ পাম। তো আপোনালোকে গম পাব ইচ্ছা কৰিব, নহয়নে বাৰু? তো ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক। আৰু কিবা যদি বেয়া হৈছে লাজ নিদিব, মাত্ৰ শুধৰাই দিব আৰু যদি এইটো এনেকুৱা বেয়া হৈছে বুলি, কাৰণ লাজ দিলে বহুত বেয়া লাগে আৰু সেইকাৰণে। আমি ক'ত যাম পাপা? কি কৰবা? আমি এতিয়া বৰিপাৰাত যাওঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে চাই থাকক মোৰ। আৰু আমি একদম ৰেডি হ'লোঁ এতিয়া যাবলৈ। আৰু আমাৰ স্কুটিখন দেখাই দিওঁ বাৰু আপোনালোকক। এইখন আমাৰ স্কুটিখন। এইখন কাৰ? স্কুটি লৈছোঁ, আপোনালোকে নক'ব যে স্কুটিখনো দেখাব লাগে। লৈছোঁ আৰু আমাৰ কাৰণে এইখনে তাৰমানে বহুত আৰু। তো ঠিক আছে, তেতিয়াহ'লে মই যাওঁ আৰু আপোনালোকেও চাই থাকক। আমাৰ বিভু একদম ৰেডি। ব'ল এতিয়া ন? আছে এইটো মোৰ হাতত, এনে লৈছোঁ, এনে। দে আমি আহিলোঁ দোকানৰ পৰা। এতিয়া এই ৰাস্তাত অকণমান টাইম ৰখিলোঁ, দেউতাকে ফোন কৰিছে সেইকাৰণে ৰখিলোঁ। আৰু এয়া হৈছে ল'ৰা আৰু এনেকৈ আছোঁ। এতিয়া যাওঁ আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু এইখিনি আবেলি সময়ত ইমান ভাল লাগিছে, একদম বহুত বেছি ভাল লাগিছে। ঠিক আছে, আমি যাই লওঁ। হাই এভৰিৱান, কালি আৰু ভিডিঅ' নকৰিলোঁ আৰু আজিও একেবাৰে গধূলিয়ে হ'ল ভিডিঅ' কৰোঁতে। তাৰপিছত মই অকণমান গ'লোঁ আন্ধেৰীঘাটৰ চকত, তাৰ পৰা কিবা মাছ লৈ আহিলোঁ। আৰু মই আনিছিলোঁ এয়া পাস্তা আৰু লগতে আনিছোঁ ম'ম'। ল'ৰা ম'ম' আনিব দিছিলে, তো এয়া ম'ম' আৰু পাস্তা লৈ আহিছিলোঁ। আৰু এতিয়া সি খাই আছে ম'ম' পাস্তা। তো স্কুটিখন চলাই যাওঁতে অলপমান দিগদাৰ হয় ভিডিঅ' কৰিবলৈ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু তথাপিও কেতিয়াবা চেষ্টা কৰিম বাৰু, লাহে লাহে যেতিয়া অলপ ভালকৈ চলাব পাৰিম। আৰু এতিয়া ইমান নাজানোতো, অলপমান নতুন যে, সেইকাৰণে। তো আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু কেনেকুৱা পালে, হয় নাই। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যাব পাৰিম সোনকালে। আৰু আপোনালোকে যদি মৰম আশীৰ্বাদ কৰে তেতিয়াহ'লে অতি সোনকালে মোৰ বহুত ছাবস্ক্ৰাইবাৰ হৈ যাব। আৰু বহুত সপোন আছে এজন মোৰ যাতে ইউটিউব চেনেলটোত আৰু বহুত ছাবস্ক্ৰাইবাৰ হয় আৰু বহুত ভিউ আহে, এনেকুৱা বহুত কথা ভাবি চিন্তি থাকোঁ। তো বহুত সপোন আছে, আশা কৰিছোঁ আপোনালোকে মোৰ সপোন পূৰা কৰিব। আৰু এতিয়া এইকেইদিন বাৰু ৰ'দ আৰু আজি ৰাতিপুৱাৰ পৰা অলপমান বৰষুণ দিছে। আজি 9 তাৰিখ হয় আৰু জুনৰ। ভিডিঅ'টো কেই তাৰিখ যাব
হয়তো 11-12 তাৰিখ মানত যাব আৰু জুনৰ আপোনালোকে চাব মৰম দিব আশীৰ্বাদ কৰিব আৰু এতিয়া ল'ৰাৰ স্কুলো ৰাতিপুৱা সোনকালে হৈছে 7:30 বজাত তো সোনকালে যাব লাগে স্কুলত আৰু স্কুলত যোৱাৰ সময়ত মানে ইমানেই দৌৰা-দৌৰি হয় নহয় একদম আৰু ভিডিঅ' কৰিবলৈ একেবাৰে মন নাযায় মানে একদম মানে দৌৰা-দৌৰিকে যাব ইচ্ছা যায় আৰু সেনেকুৱা হৈ যায় কিয় কি কৰা নালাগে এই সেইটো আন সেইটো বাল্টিটোত নালাগে সেইপিনে যায় সেইটো ওলাই ল যা লেতেৰা ন পাপা হ'লে পানী ভৰা চাওঁ মই ভৰাই দিম চাইছোঁ ল'ৰাই একদম লেতেৰা কৰি দিম বটলৰ এইটো বটলৰ পৰা সেইটো বটল পানী পেলাই কিনে লেতেৰা কৰিছে আমাৰ এই লেতেৰাটো কি কৰি আছা তুমি তোমাকে সুধিছোঁ কি কৰি আছা এয়া বটল পানী এই পানী পালে যে মানে একোৱে নালাগে আৰু একদম পানী মটৰৰ চুইচটো দিবাই নোৱাৰি দমকলত দৌৰি যাই উঠ পানী দিব ত'ত পানী দিব সেনেকৈ থাকে কি হ'ল এনেকৈয়ে থাকোঁ আমি দুটা আৰু দেউতাক আহি গ'ল তাৰপিছত মা আৰু দেউতা আছে মা আৰু দেউতাৰ লগত আৰু কি এনেকৈ থাকিব নাই তো আমি দুটা এনেকৈয়ে থাকোঁ আৰু ঘৰৰ বস্তু একদম মানে জেগাই নাই আৰু চব লেতেৰা হৈ গৈছে যিমান চাফা কৰিলে চাফা নহয় মোৰ ঘৰটো সেইকাৰণে ভাবি থাকোঁ লাজে লাগে আৰু কোনোবা আহিলে তাৰমানে চাফা কৰিলেও চাফা নহয় সেনেকুৱা আৰু চাফা কৰিলে আমাৰ আছে নহয় মহামন্দিৰ আমাৰ ই লেতেৰা কৰি দিয়ে চব একদম আৰু দেউতাক আহিলেতো একদম গালিও পাৰিব নিদিয়ে মাৰাটো দূৰৰে কথা আৰু মানে দুইটা লেতেৰা হৈ কিনে ঘৰটো লেতেৰা কৰি দিয়ে একদম এতিয়া কি কৰি আছা সেনেকৈ ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো মই এইখিনিয়ে কৰিলোঁ যদি ভাল পাইছে কমেণ্ট কৰি জনাব আৰু জনাব নাপাহৰিব কমেণ্ট কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আগবাঢ়ি যাবৰ কাৰণে ঠিক আছে আজিলৈ বাই লগ পাম আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক অতি সোনকালে বাবুৰ লগত বহি থাকোঁতে এনেই এখন বনাই ল'লোঁ আৰু আপোনালোককো দেখালোঁ